দীঘল চুলিৰ ছোৱালীজনীৰ ষষ্ঠ খণ্ডটি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই মৌৰী শৰ্মাই। লিখনি নয়ন নাথ। সেইদিনা ৰাস্তাত সাৱটি ধৰিছিলোঁ। ভুল মোৰ আছিল, তাৰ বাবে চৰি। কিন্তু কি বাৰু? আহকচোন আগলৈ শুনো বাকীখিনি কাহিনী। কিন্তু কি নিহাৰিকা, তাৰমানে তুমি তুলিকাক চিনি পোৱা? চিনি পাওঁ, কিন্তু ইমানো বিশেষ নাজানো। কি জানা তেন্তে? মই কৈ উঠিলোঁ। মানে তুলিকা গান গায় ন? তাইক মই ভালেকেইদিন নিউজ চেনেল এটাত দেখিছোঁ, আৰু তাইক নিউজৰ সাক্ষাৎকাৰতো দেখিছোঁ। আমাৰ ইয়াতো তাইৰ এটা প্ৰজেক্ট আছে, বেলেগে কোৱা শুনিছোঁ, কিন্তু মই মুখামুখি ক'তো দেখা নাই দাদা। কি নাই তেন্তে তাইৰ? মোৰ মুখৰ পৰা ঘপকৈ ওলাই গ'ল। আছে, সকলো আছে তাইৰ। মোৰ যি আছে তাতকৈ তাইৰ 10 গুণ বেছি আছে। তোমাক কৈ একো লাভ নাই দিয়া দাদা, যোৱা লগ কৰা। মই তাইৰ কথাৰ কোনো উমান নাপালোঁ। নিহাৰিকাই আচলতে কি ক'ব বিচাৰিছে মোক? তাই পুনৰ ক'লে, যোৱা তুমি লগ কৰা, সুখী হোৱা, দুয়োৰে জীৱন সুখময় হওক। মইনো কোন হয় তোমাৰ? মনতে ভাবিলোঁ, মই যিদৰে তুলিকাক বিচাৰি আছোঁ, সেইদৰে নিহাৰিকাই মনে মনে মোক ভাল পাব বিচাৰিছে নেকি? তাইকতো প্ৰেমৰ দৃষ্টিৰে কোনোদিনে চোৱা নাই মই, আনকি তাইও মোক চোৱা নাছিল। কিন্তু আজি এইবোৰ কথা তাই কিয় কৈছে মোক? মই আকৌ কথা ৰখাব নোৱাৰি তাইক প্ৰশ্ন কৰিলোঁ, মইনো কোন হয় তোমাৰ বুলি কিয় ক'লা তুমি? তোমাতকৈ তুলিকাক 10 গুণ বেছি আছে মানে কি? চোৱা নিহাৰিকা, আজি মই তুলিকাক প্ৰপ'জ কৰিম, সেইটো ফাইনেল। কিন্তু তুমি হেঙাৰ হৈ থিয় দিছা যে? মই একো হেঙাৰ হৈ থিয় দিয়া নাই, তুমি ভুল ভাবি লৈছা। তুমি মোক ভণ্টি বুলি ভাবা নে অইন কিবা? উত্তৰটো মোক আজিয়েই লাগে। ঐ পাগলী, কি ক'ব বিচাৰিছা তুমি? খোলাখুলিকৈ নোকোৱা কিয়? বেলেগ কথা ক'বলৈ জানো সময় দিছিলা? ফোন কৰিলে সদায় তুলিকাৰ কথাবোৰ কৈ শেষ কৰা। মোক জানো তুলিকাৰ কথা ক'ব দিছা, নে মোৰ মনৰ কথা কেতিয়াবা শুনিব বিচাৰিছিলা? তাই পুনৰ ক'লে, শেষত এটাই কথা ক'ম তোমাক। সিদিনাখন ৰাস্তাত বতাহ বৰষুণত মই ভয়তে তোমাক সাৱটি ধৰিছিলোঁ, তাৰ বাবে মোৰ ভুল হৈছিল। মই আজিও চৰি ক'ম। কিন্তু তুমি মোক ভনী হিচাপে ভাবিছিলাই যদি মুখেৰে সেইষাৰ কথা কিয় কৈছিলা? হয়তো ময়ো তোমাক ভাল পাব পাৰোঁ, কিন্তু তুলিকাৰ ঠাইত নহয়, তুলিকাতকৈ আৰু অলপ বেলেগকৈ। তুমি কৈ যোৱা, গৈ তুলিকাক লগ কৰা, মই তোমাক বাধা নিদিওঁ। যদি পাৰা তাইৰ মুখখন এবাৰ স্পষ্ট কৈ চাবা, তাইৰ আচল ৰূপ তাতেই পাবা। কথাখিনি কোৱাৰ বাবে চৰি। কথাখিনি কৈয়ে নিহাৰিকাই ফোনটো কাটি দিলে। মোৰ কথালৈ অপেক্ষাই নকৰিলে। হয়, অৱশ্যে মই তুলিকাক লগ পোৱাৰে পৰাই নিজক বহুত সলনি অনুভৱ কৰিছোঁ। কিন্তু তাৰমানে সিদিনা গছৰ তলত থাকোঁতে
কথাটো কিজানি মোৰ মুখেৰে তাই শুনাকৈ ওলাই পৰিছে। নিহাৰিকা, জীৱনত প্ৰথমবাৰ ছোৱালীৰ বুকুৰ স্পৰ্শ পাইছোঁ। নিহাৰিকা, তোমাৰ গাত আছে ভৰা যৌৱন। তোমাক পালে আন একো নালাগে। যদিও মই মুখৰ ভিতৰত কোৱা বুলি ভাবিছিলোঁ, মই নিজকে ধিক্কাৰ দিলোঁ। সিদিনাৰ মুখেৰে ওলোৱা কথাটোত নিহাৰিকাক চৰি ক'ম। তাই নুবুজা ছোৱালী নহয়, কথাটো নিশ্চয় মানি ল'ব। তাইক মই কি বুলি ভাবোঁ, এইটো উত্তৰ তাই আজি বিচাৰিছে। তাইক মই ভনী বুলিয়ে ভাবোঁ। নিহাৰিকাক মোক তুলিকাৰ মুখখন স্পষ্টকৈ চাবলৈ দিছে। কিন্তু কিহৰ বাবে? তাইৰ কি ৰূপ দেখা পাম? কিছুমান সৰু সৰু নিহাৰিকাৰ কথাই মনত মোৰ খেলি মেলি কৰি দিলে। এনেতে তুলিকাই ফোন কৰিলে। ক'ত আছে? আপুনি আধা ঘণ্টাৰ মূৰত ওলাই আহক বাইহাটা চাৰিআলিলৈ। ক'ত লগ কৰিব? তুমি আহি পাবাইচোন। ৰ'বা, মই গা ধুই ভাতকেইটা খায়ে গৈ আছোঁ। ৰখি দিবা। অ'কে, সোনকালে আহক। মই খৰধৰকৈ গাটো ধুই ভাত কেইটামান খায়ে ওলাই আহিলোঁ। মনটো বহুত ভাল লাগিছিল। আজি তাইক প্ৰপ'জ দিম, ফাইনেল। ঠিক ট্ৰেফিক পইণ্টৰ কাষতে তাইক দেখা পালোঁ। ধুনীয়া এযোৰ হালধীয়া ৰঙৰ মেখেলা চাদৰ পিন্ধি আহিছে তাই। আপোনালোক না, ল'ৰাবোৰৰ টাইমৰ একো ভেলুৱেই নাই। তেতিয়া ফোন কৰোঁতে ক'ত বিজি আছে? গাৰ্লফ্ৰেণ্ড নে? চৰি ৰাণী, অলপ দেৰি হ'ল। ক'ত যাব সোনকালে কওক। আৰু কি কথা আছে ষ্টাৰ্ট কৰক, নহ'লে দেৰি হ'ব মোৰ। ওচৰতে পাৰ্ক এখন আছে, তাতেই যাওঁ ব'লা। মানুহে বেয়া ভাবিব। একো নহয় ব'লা। সোনকালে ব'লক। আৰু শুনাওকচোন, দীঘল চুলি কেৱল মোৰেই আছেনে? কি দৰকাৰ মোক লৈ গল্প লিখিবলৈ? তুলিকা, মই তোমাক ভাল পাওঁ। তোমাৰ লগত মোৰ প্ৰেম হৈছে। প্লিজ তুমি না নকৰিবা। মই ইমান দিনে ক'ব নোৱাৰা কথাখিনি মোৰ মুখেৰে ওলাই গ'ল। বলিয়া নেকি? কি জানে মোৰ বিষয়ে আপুনি? চাওক নয়ন, মই এজনী বিবাহিতা নাৰী। মোৰ ঘপককৈ মনত পৰিল নিহাৰিকাই কোৱা তুলিকাৰ মুখখন স্পষ্টকৈ চাবা কোৱা কথাটো। তুলিকাৰ কপালত এটা সৰু ৰঙা সিন্দুৰৰ ফুট দেখা পালোঁ। আগলৈ তুলিকাৰ স্বামীয়ে বাৰু তাইক কি উত্তৰ দিলে? কাহিনীটোৰ কিছু অংশ আমি সপ্তম খণ্ডত জানিবলৈ পাম। ধন্যবাদেৰে মই আপোনালোকৰ ময়ূৰী শৰ্মা।